ৰিকি গৈ আছে আগে আগে। আমি সৰু কালত আহিছিলোঁ ন ৰিকি, তেতিয়া ৰিকি বহুত সৰু আছিলে আৰু ৰিকি আমাৰ সৰু মামা যি শুই আছে এতিয়া। এই জেগাডোখৰত আমি আগতে মাছ বৰশীত পাবলৈ আহোঁ। তো এইবোৰ চব মামাহঁতৰে বাগান। আমি গৈ আছোঁ এতিয়া পৰিৱেশটো দেখাবলৈ। আমাৰ ৰাকেশ ভগৱতী আগে আগে আৰু মই পিছে পিছে। বাগানৰ মাজে মাজে সৰু সৰু আলি, লোকে কয় পথাৰৰ মাজে মাজে সৰু সৰু আলি। অঁ এতিয়া কি বুলি ক'ব? য়' আমি নৈ কিনাৰ ওচৰত প্ৰায় পালোহি আৰু এয়া দেখিবলৈ পাইছে কহুৱা। এইটো কহুৱা বুলি কয়, কহুৱা। চ' এয়া আমি ফাইনেলি দুটামান চিনেমেটিক শ্বট ল'লোঁ। তাৰপিছত আমি ডাইৰেক্ট আহি এতিয়া ক'ৰ পালোহি? নৈ কিনাৰ। আৰু গোটেই বন গুটিয়ে আপোনাৰ পেনৰ অৱস্থা বেয়া কৰি দিছে, সেইটো দেখাম আপোনালোকক। ৰ'ব, লাগি পেনৰ অৱস্থা নাই, গোটেই খজুৱাইছে। আৰু নৈখন আছে, নৈখন এখন কি নৈ? দিয়ৈ নৈ। এইখন এটা ফেক্টৰী খালৰ পৰা ওলাই ডাঙৰ হৈছে। এইখন এটা মানে এখন আৰ্টিফিচিয়েল নৈ মানে ন, হয় নাই? আচ্ছা আচ্ছা, এখন আৰ্টিফিচিয়েল নৈ। আমাৰ মামা ল'ৰাটোৱে ক'ব গ'লে এটা ফেক্টৰীৰ পৰা ওলাই অহা পানীয়ে, নলাৰ পৰা ওলাই অহা পানী ইয়াত আহি মানে ডাঙৰ হৈ গৈছে নেকি? আচ্ছা আচ্ছা আচ্ছা, এখন মানে ৰিয়েল নৈ নহয় মানে আৰ্টিফিচিয়েল। তো তলত নামি নেদেখাওঁ, নাযাওঁগৈ, ৰিক্স নলওঁ। চ' এতিয়া ডাইৰেক্ট ঘৰলৈ যাওঁগৈ আৰু মামাৰ ঘৰলৈ যাওঁ। তাৰ মহাক অলপ কথা পাতি আৰু ডাইৰেক্ট যোৱা ব্লগটোহে আৰম্ভ কৰোঁ। আৰু আজি নাথাকোঁ মানে, থাকিম বুলি ভাবিছিলোঁ, কিন্তু যিহে গৰম পৰিছে আৰু লাইটৰ প্ৰব্লেম হৈ আছে অলপ। ত' লাইট প্ৰব্লেম থাকিলে আৰু ইনভাৰ্টাৰৰ কামত নিদিয়ে। চ' আমি গৈ থাকোঁ, ঘৰলৈ যাওঁগৈ। তো আপোনালোকে চাই থাকক আৰু। ৰাজ দাদাই বনগুটি উলিয়াই আছে, গোটেই বনগুটি খজুৱাই গৈছে। মহাহঁতৰ ঘৰত গাটো ধুই হাফ পেণ্টটো পিন্ধি আহিলোঁ, অৱস্থা এয়া। ক'ত যে আনিলি আৰু শুন। ফ্ৰেণ্ডছ, ব্লগাৰ লাইফটো সহজ নহয়। অকল মই বুলিয়ে নহয়, পৃথিৱীত যিমানে ব্লগিং কৰিছে বা কিছুমানে ছাবস্ক্ৰাইবাৰ বঢ়া নাই, কিছুমানৰ ভিউজ বঢ়া নাই, সেইটো মতলব নাই। আপোনালোকে মৰম কৰিলে বাঢ়িব, মৰম নকৰিলে নাবাঢ়ে। বহুত কষ্ট। আপোনালোকে চাইছে যে মিতিৰৰ মামাহঁতৰ ঘৰলৈ আহিও মানে শান্তিমতে কথা এষাৰ পাতিব পৰা নাই। জাষ্ট কণ্টেণ্ট এটা উলিয়াইছোঁ আপোনালোকক দিবলৈকে, আৰু লগতে মামা ল'ৰাটোৱেও অলপ ঘূৰি দিছে। চ' এইটো সপ্তাহ আপোনালোকে প্ৰায় ভিডিঅ'টো মামা ল'ৰাই কৰিব, মই আপোনালোকক জাষ্ট দেখাই যাম, তাকে দিম দায়িত্বটো। চ' এতিয়া আমি মামাহঁতৰ ঘৰলৈ উভতি আহিছোঁ। যাওঁ মামাহঁতৰ ঘৰলৈ উভতি, অলপ দেৰি ৰৈ পেলাই আৰু ক'ত কেনেকৈ যাওঁ। আমাৰ ঘৰত আজি পায়স দিছিলে নামঘৰত। এয়া আমাৰ সৰু মামা, এয়া মহাই খাই আছে, মই খাই আজৰি হ'লোঁ। এয়া সৰু মামা কিবা এষাৰ কৈ দিয়ক। অঁ, পায়সটো দেখাই দিয়ক। নামঘৰতে বনালে, নামঘৰত বনোৱা। এইজন মেইনজন। এতিয়া হাতখন ভাগি আছে কাৰণে দেখাব পৰা নাই। ঠিক আছে, মই পায়সটো মিঠাটো বেছি নাখাওঁ, মানে অকণমান এৰি দিলোঁ। মামাই অলপ অসন্তোষে কৰিছে, বেয়া নাপাব। মোৰ চুগাৰ আছে। ফ্ৰেণ্ডছ, আমি ওলাই আহিলোঁ, এইয়া ৰিকি ভাইটি। চ' এতিয়া আমি অলপমান দলঙৰ ওপৰত ৰৈছোঁ। আৰু আপোনালোকক যে কৈছিলোঁ পিকনিক স্পট দেখাম বুলি, এতিয়া সময় নহ'লে আচলতে পিকনিক স্পট দেখাবলৈ। পিকনিক স্পটটো সেইফালে যায়, সেইফালে। চ' সেইটোৱে পিকনিক স্পট আপোনাৰ নৈ দাঁতিত। মই এতিয়া নৈ দাঁতিত আছোঁ, দেখাই আছোঁ। এয়া ৰিকি ভাইটি, ৰেডি নে? ৰেডি। এয়া আমি দলঙৰ ওপৰত, এখন দিয়ৈ নদীখন, দিয়ৈ দলং, এখন দিয়ৈ নদী দলঙত আছোঁ। অথনি যে দেখাইছিলোঁ আপোনালোকক
আৰু এতিয়া ছানছেট হৈ আছে আৰু পিকনিক স্পটটো সেইটো চ' পিকনিক স্পটলৈ আমি নাযাওঁগৈ আমি ইয়াতে দুটামান ফটো মাৰি আৰু ৰাইডত গৈ থাকোঁ আৰু মানে গৈ থাকোঁ আৰু লাহে লাহে ত' ডাইৰেক্ট মটৰ ব্লগিঙত লগ পাম নহ'লে আমি মৰাণ টাউনত যেতিয়া দোকান এখন সোমোৱা কথা আছে চাই লওঁ মৰাণ গৈ পাই লওঁ তাত লগ পাই আছোঁ চ' ফ্ৰেণ্ডছ আমাৰ নে অকণমান চকমান ফটো মাৰি হৈ গ'ল আমি এতিয়া ডাইৰেক্ট মামা ঘৰৰ পৰা ঘৰলৈ বুলি ওলালোঁ ৰাতি মটৰ ব্লগ বেছি নকৰোঁ কমেই কৰি যাম আৰু মটৰ ব্লগিঙত বেছি নকৰোঁ এই ভাইটি আমাৰ ৰিকি মামা ল'ৰাটোৱে সি হাতে কৰি দেখাব চ' লেটছ গ' হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা আমি এতিয়া পূৰা আন্ধাৰত আছোঁ এয়া মাহী ল'ৰাটো অথনি আপোনালোকে দাঁতিত দেখিছিলে পাই ইয়াৰ নামটো বিকি আৰু সেইটো আমাৰ ডাউল কিট বিকি আমি এতিয়া আমি যোৰহাট যাম ই থাকিব সেই অকণমান লগ কৰি ল'লোঁ ই আহিলে টিউশ্যন ল'বলৈ ত' আমি লাহে লাহে গৈ থাকিম তাকে আমাৰ দাদাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ দেই ত' আমি ডাইৰেক্ট মটৰ ব্লগত লগ পাই আছোঁ প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰে কোৱানা মোৰ মন জোচনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোচনা হৃদয়ৰে হাসনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে চ' ফ্ৰেণ্ডছ আমি আহি গৌৰীশাল পালোহি গৌৰীসাগৰৰ মই এইটো একদম অৱস্থা বেয়া চ' এইটো ঠাণ্ডা এটা খাই লওঁ তাৰপৰা এইটো ভাইটিটো তাৰপৰা আপোনালোকক দেখাই আছোঁ মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰে কোৱানা মন জোচনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোচনা হৃদয়ৰে হাসনা চ' হেল্ল' ফ্ৰেণ্ডছ আমি ফাইনেলি মৰাণ পৰা আহি পাইলোহি গা পা ধুই ফ্ৰেছ হৈ গ'লোঁ চ' আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিব বাকী ছাপোৰ্ট কৰি যাওক ধন্যবাদ আৰু আহি আছোঁ নেক্সট ধামাকাদাৰ ব্লগ লৈ থেংক ইউ